সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে বাৰু এইবাৰ ৰঙালী বিহুৰ পিঠা বনালেনে? মই এইবাৰ মুম্বাইত এটা যোগাৰু পদ্ধতি লগাই তিলপিঠা বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ বনালোঁ চাওঁ আহক। এনেকৈ 8 ঘণ্টাৰ কাৰণে মই চাউলখিনি তিয়াই ৰাখিলোঁ। মই বৰা চাউল আহোঁতে লৈ আনিছিলোঁ আৰু যিহেতু টুকিবলৈ একো ব্যৱস্থা নাছিল, এনেকৈ চাহ চকা চাকনিত অলপ অলপকৈ টুকি এখন চফা বোৱা ৰুমাল লৈ তাতে চাউলখিনি ধুনীয়াকৈ মেলি দিলোঁ। আৰু এয়া অকণমান দেৰিৰ কাৰণে শুকাবলৈ ধুনীয়াকৈ থৈ দিলোঁ আৰু ফেনৰ তলতে থৈ দিছিলোঁ মই অকণমান ভালকৈ সোনকালে শুকাওক বুলি। আৰু এয়া মিক্সি গ্ৰাইণ্ডাৰত মই পিচি লৈছোঁ। অকণমান কৰি পিচিব, কিন্তু বেছিকৈ একেবাৰতে পিচি নিদিব, কাৰণ গৰম হৈ গ'লে পিঠাকেইটা নুঠিব নহয়। আৰু এয়া চালনীত ধুনীয়াকৈ চালি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি অকণমান কৰি পিচিব মই পুনৰবাৰ কৈছোঁ। আৰু এয়া ধুনীয়াকৈ এটা বাতিত ট্ৰান্সফাৰ কৰি আঙুলিৰ আগকেইটাৰে ধুনীয়াকৈ টেপি এয়া এখন পুনৰ তিতা ৰুমাল লৈছোঁ আৰু তিতা ৰুমালখনেৰে ভালকৈ ঢাকি এটা বাতি দি ঢাকি তাতে ফ্ৰিজত গোটেই ৰাতিৰ কাৰণে থৈ দিছোঁ। আৰু এয়া তিল, নাৰিকল আৰু বাদাম লৈছোঁ আৰু লগতে গুড়খিনি এক ছাইডত ৰাখি বাকীখিনি ভাজি লৈ গুড়খিনি লগতে দি মিক্সিত অলপ খৰখৰীয়াকৈ পিচি লৈছোঁ। এনেদৰে মোৰ মায়ে বনায় আৰু এনেদৰে মছলাখিনি বনালে খুব টেষ্টি হয়। আৰু এয়া দেখিছে মই ঢাকনি লৈছোঁ, চচৰ ঢাকনিত এইবাৰ পিঠা বনাইছোঁ। যিহেতু মানে চচৰ ঢাকনিখন সৰু, সেয়েহে পিঠাকেইটা চাইজকেইটা কিন্তু সৰু হৈছে, কিন্তু খাবলৈ সেই একেই সোৱাদ হৈছে। আৰু কষ্ট হ'ল বাৰু, তথাপিও যে পিঠাকেইটা ইমান ধুনীয়াকৈ উঠিলে নহয়, সেইকাৰণে মনটো খুব বেছি ভাল লাগিলে। কিন্তু এয়া চচৰ ঢাকনিখন সৰু হোৱাৰ বাবেহে মোৰ মানে পিঠাকেইটা ভালদৰে মই মেলিব পৰা নাই। তথাপিও যিহেতু টাৱা নাছিলে পিঠা বনোৱা, সেইকাৰণে ঢাকনিখনতে বনাওঁ বুলি আইডিয়াটো লগালোঁ। আৰু এয়া চাওক, মোৰ পিঠা লাহে লাহে উঠি আছে ধুনীয়াকৈ। এটা দুটা পিঠা ভাঙিছিলে বাৰু, তথাপিও আৰু বাৰে মই ঢাকনিখন ধুই বনাব লগা হৈছিলে। এইকেইটা পিঠা যি হওক নহওক মানে বিহুৰ দিনা খাবলৈতো বনিলে। এয়া এটা পিঠা ধুনীয়াকৈ বনিছে। যিহেতু নিজে কেমেৰা কৰিছোঁ, সেইকাৰণে মানে ভালকৈ দেখাবলৈ অলপ অসুবিধা হৈছে। আৰু পিঠা বনোৱাৰ পাছত এয়া পাকঘৰৰ অৱস্থা দেখিছে, কিন্তু যোগাৰু পদ্ধতিৰে এইবাৰ মোৰ পিঠা কিন্তু বনিলে। আপোনালোকেও ট্ৰাই কৰিব আৰু জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই।